ওকে তো পাই গ'লে আমাৰ ডেষ্টিনেশ্যন। তো গাইজ ফাইনেলি পাই গ'লি মোৰ বাইক। এখন এখন চাই লওক। কংগ্ৰেচুলেশ্যনছ বুলি কৈ দিয়া আকৌ ইয়াত। ওকে ওকে পাৰ্টি খোৱা। বাইক আনিবলৈ গৈ আছো। টাইটেল থাম্বনেইল দেখি পেলাই আপোনালোকে গম পাইছে বাইকখন কি, কিন্তু এতিয়া মানে কেছটো কি হ'ল, বাইকখন মই আগতে য'ৰ পৰা ল'ম বুলি ভাবিছিলো এতিয়া তাৰ পৰা নল'ম। য'ত বুকিং কৰিছিলো তাত মানে ষ্টকটো এতিয়া মানে অহা নাই এতিয়ালৈকে, সেইকাৰণে তাত মানে মই বুকিং কেঞ্চেল কৰিছোঁ। ডিলাৰ কাৰণেতো দুখ নাই, এইটো মানে প্ৰডাকশ্যনে এতিয়া মানে ইমান কৰিব পৰা নাই। চেলিং বেছি হৈছে আৰু মানে তাৰ প্ৰডাক্টটো শ্বৰ্টেজ হৈছে। সেইকাৰণে আগতে এটা ষ্টক আহিলে তেতিয়া মই ল'ব নোৱাৰিলোঁ, আৰু এতিয়া মানে কি হ'ল আকৌ কেতিয়া আহে ঠিক নাই। এতিয়া তাত বুকিং কেঞ্চেল কৰি মানে এতিয়া বেলেগ এটা জেগা ভাবিছোঁ। সেইদিনা কালি ফোন কৰিলোঁ যে শিৱসাগৰ ষ্টক আছে বুলি ক'লে, গতিকে শিৱসাগৰলৈ আহিছোঁ। আৰু শিৱসাগৰ এতিয়া নাজিৰালৈ গৈ আছোঁ, আৰু নাজিৰাত আজি মই নাজিৰাৰ পৰা গতিকে গাড়ীখন ডেলিভাৰী ল'ম। আৰু ড্ৰাইভ কৰিছে মিষ্টাৰ চিৰঞ্জীৱ গগৈ। এইফালে আছে মিষ্টাৰ মাইনা নকছাৰী, তেওঁৰ চেনেল এটা আছে মাইনা নকছাৰী বুলি, ডিছক্ৰিপশ্যনত লিংক থাকিব, ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। আৰু এইটো ভিডিঅ' ইয়াতো চাব পাব। লেটছ গো। অ'কে গাইজ, তো নাজিৰা পালোহি। এয়া চাই লওক, কিন্তু ডিলাৰটো কোনফালে আছে গম নাপাওঁ। এতিয়া এজন চিনাকি এজন আছে, তাক ফোন কৰিব লাগিব, তাৰপিছত গম পাম কেছটো। গুগল মেপৰ চাহালৈ গৈ আছো। কি হ'ল আজি মানে বহুত মানে ভিডিঅ'টো লৰাই আছে, গতিকে ভিডিঅ'ত কেনেকুৱা কি বনে নাজানো। মানে আহোঁতে আজি মানে বহুত অলৰেডি লেট হৈ গ'ল। আমি 1টা বজাত পোৱাৰ কথা আছিলে, আমি এতিয়া মানে 2টাই বাজিল। অ'কে, এইটো পাই গ'লে আমাৰ ডেষ্টিনেশ্যন। হৈ আগতে আছে, এইটো চুকতে আছে য়ামাহা ডিলাৰ। নাজিৰা মানে অকল এটাই আছে য়ামাহা শ্ব'ৰুম, গতিকে তাত যাওঁ, তাৰপিছত দুটাকে দেখা যাব। তো আগে য়ামাহা শ্ব'ৰুম। বাইকখন দেখি আপোনালোকে গম পাইছে এতিয়া মানে কি বাইক ল'বলৈ আহিছোঁ। গতিকে মানে বাইকখন একচুৱেলি ৱৰ্কশ্বপত আছে, বাইকখন এইখনেই হয়, কিন্তু এতিয়া এইটো কাৰণে অলপ বছৰত আহি আছে, গতিকে অলপ ৱেইট কৰক। সেইটো আপোনাৰ এই ছাৰপ্ৰাইজ আছে দেখাই। এতিয়া যদি কোনোবা জনে কৈ দিয়ে যদি আৰ্মফাৰ যিখন নতুন এডিশ্যন আহিছে তাত 2টা ভাৰ্চন আহিছে, এটা হ'ল M আৰু এটা হ'ল V4। আৰু মই যিখন ল'ম সেইখন M খন হয়। M-ৰ 2টা কালাৰ আছে, গতিকে তাৰ ভিতৰত কোনটো হয় সেইটো চাবলৈ হ'লে নেক্সট মানে ছাৰপ্ৰাইজ আহিছে তেতিয়া গম পাব। বাকীটো তামাম আৰু আগতে মানে ভিডিঅ' এটা দিছিলে, যদি এইখনৰ ৰিভিউ মই আজি ইমান কৈ থাকোঁ, ৰিভিউটো আপোনালোকে দেখাইছিলোঁ অলপ। যদি সেইটো চাবলৈ হয় তেতিয়াহ'লে ডেছক্ৰিপশ্যন লিংক আছে বা আইকনৰ লিংক আছে, সেইটো চাব পাৰে। এইখনো মানে কালাৰটো মজা লাগিছে, পুৰা দুকাটি পেনিকেল টাইপ ব্লু। তো গাইজ আমাৰ এতিয়া ডকুমেণ্টেশ্যনৰ কাম হৈ আছে, বাইকখন অলপ পিছত আমি ডেলিভাৰী ল'ম। আৰু আমাৰ অভিলাষদা পুৰা এক্সাইটেড হৈ আছে ডকুমেণ্টেশ্যনৰ কাম কৰি। এক্সাইটেড প্লাছ নাৰ্ভাছ। ইমানেই নাৰ্ভাছ বাৰু ডকুমেণ্টৰ কাম কৰিলোঁ, কিন্তু নাৰ্ভাছৰ বলত হৈ গ'ল জেং এটা। কি হ'ল চাই লওক আপোনালোকে, ভালকৈ কথাটো শুনক। মই মানে ঘৰৰ পৰা চেক এখন আহিছোঁ, আৰু মানে চেকখনৰ এটা প্ৰব্লেম কি হ'ল, য'ত মানে ধৰি লওক আপোনাৰ চেকত যদি আপোনালোকে চাই এডোখৰত আপোনাৰ এমাউণ্ট সেইটো ডিজিটত লিখিব লাগে, এটাত মানে লেটাৰ লিখিব লাগে। আৰু মই কি কৰিলোঁ, সেই লেটাৰৰ ঠাইত ডিজিটত লিখি দিলোঁ। ইয়াত লিখিব লাগে আখৰ, ইয়াত লিখিব লাগে তোমাৰ হেৰি ডিজিটত। মই লিখিব লাগে ইয়াত ডিজিটত লিখিব। এখনে দি পঠিয়ালে নহয়। এতিয়া মানে কেছটো কি এখন একচেপ্ট কৰিব পাৰে নকৰিব পাৰে গৈছে, গতিকে মানে চাব লাগিব। লেটছ চি, দেখা যাব। নাৰ্ভাছ আৰু এক্সাইটমেণ্টৰ মানে ফলত মানে এনেকুৱা হৈ গৈছে কেছটো। এবাৰ নাৰ্ভাছ নহয়, প্ৰেক্টিছ কৰিলে ন ভালকৈ লিখা। তো গাইজ ফাইনেলি পাই গ'লি মোৰ বাইক। এখন চাই লওক, দিছ ইজ R15M। এখন ৰিভিউ কৰিছিলোঁ আপোনালোকে, তেতিয়াই গম পাইছিলে। আৰু তেতিয়া কৈছিলোঁ যে মই 500 লাইকছ হ'লে ল'ম বুলি কৈছিলোঁ, কিন্তু মানে কেছটো কি হ'ল, তেতিয়া মানে লাইকছৰ আগতে মই বুক কৰি ল'লোঁ। মানে আপোনালোকক এতিয়া চিনে টাৰ্গেট এটা দিছোঁ, কিন্তু মই সিমানখিনি লাইক মানে পুৰবৰ আগতে মই বুক কৰি ল'লোঁ। চ' ইয়াতে আহি লগ পালোঁ মিষ্টাৰ ৰাহুল বৰগোহাঁই। আকৌ এতিয়া বৰগোহাঁই চেনেলটোৰ নাম হ'ল আনপ্লেন ট্ৰিপছ। ইয়াৰ চেনেল এটা আছে, ধুনীয়া মানে প্লেনিং নকৰাকৈ ট্ৰিপ মাৰি থাকে। আৰু গতিকে আপোনালোকে যদি চাই ভাল পায় তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লিংক ডেছক্ৰিপশ্যনত দি দিয়া। মানে থেংক ইউ দিব লাগিব। মই মানে ক'তো ষ্টক বিচাৰি পোৱা নাছিলোঁ ন, কিন্তু বাইকখন ইয়াত ষ্টক আছে বুলি ইয়ে ক'লে কালি। চ' মানে আজি পাই গ'লোঁ আৰু আজি ফাৰ্ষ্ট টাইম লগ পাইছোঁ। ৰাইড মাৰি আছোঁ লগত, মটৰ ব্লগ খাই গৈছোঁগৈ। অ'কে অলৰাইট গাইজ, অলমষ্ট ডেলিভাৰী লোৱা হৈ গ'ল। আপোনাৰ মানে নাৰ্ভাছ লাগি আছে ন, মুখে মই কি কৰিম ভাবি পোৱা নাই। এক্সাইটমেণ্ট লেভেল
বহুত মানে বেছি হাই হৈ গৈছে মানে বহুত মানে জ্বলি হ'ল কুইক হ'ল অলপ মানে নাৰ্ভাছো হৈ আছিলোঁ ন আৰু ডিলাৰটো মানে একচুৱেলি এইটো আপোনালোক চাই লওক ৰাহুল অট'মোবাইলছ নাজিৰাত আছে চ' দাদা যাওঁ ঠিক আছে মই what I feel man what I feel oh man smooth এতিয়া মানে মই আপোনালোকক কি ক'ম ভাবি পোৱা নাই নিজে যায় জাষ্ট বাইকখন এতিয়া লৈছোঁহে ফিলটো মই লোৱাই নাই এতিয়ালৈকে এতিয়া ইমান মানে চাউণ্ড দিব নোৱাৰোঁ কাৰণ টায়াৰ্ছখিনি নতুন হৈ আছে ন অকণমান মানে শ্লিপাৰী টাইপ হৈ আছে ইঞ্জিন নতুন কৰি ৰেপ দিয়াটো বৰ ভাল নহ'ব চ' মাই গড ফাইনেলি R15 বিশ্বাসে হোৱা নাই সঁচাকৈ যেন বাইকখন মোৰ হাতত আহিলে ৰাহুল অট'মোবাইলছৰ অ'নাৰক মানে বহুত ভালকৈ থেংক ইউ দিছোঁ আপোনালোকক অথনি ক'লোঁ সেই প্ৰব্লেমটো হ'ল তথাপি তেওঁ মানে অলপ বিশ্বাস কৰি দি পঠিয়াইছে সেইটো ক'ব পাৰিম যে অলমষ্ট মানে R15 VT টাইপে লাগিছে চলাবলৈ কিন্তু তথাপিও অকণমান হাইৱে ৰাইনটো দি লওঁ তাৰপিছত দেখা যাব কি হয় কেনেকুৱা লাগিছে বাই 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 আহিছোঁ দেই লগ পালোঁ ভাল লাগিলে নামকেইটা কি আছিলে চব পাহৰি গৈছে ন তোমাৰ নামটো কি আছিলে মাইনা ন ঠিক আছে মাইনা তুমি থেংক ইউ কংগ্ৰেচুলেশ্যনছ বুলি কৈ দিয়া আকৌ ইয়াত অ'কে পাৰ্টি খোৱালোঁ ন চাহ খোৱালোঁ ন ঠিক আছে বাই বাই চ' ফাইনেলি R15 এমৰ ডেলিভাৰী ল'লোঁ চ' আই এম ৰিয়েলি ভেৰি এক্সাইটেড চ' এইখনে ধৰি লওক আপোনালোকে কালাৰটো কেনেকুৱা লাগিছে আপোনাক কমেণ্ট কৰি জনাব আৰু মানে ইউনিক কালাৰ গোটেই R1 এমৰ যিটো কালাৰ সেইটো কমপ্লিট সেই কালাৰটো ইয়াত দিয়া হৈছে আৰু ইয়াত মানে ডাইৰেক্ট ক্ৰেছ লোৱা হ'ল অনৰ প্ৰাইচ আপোনাৰ ইয়াত মানে কি হ'ল শিৱসাগৰ যি নাজিৰা ৰেজিষ্ট্ৰেশ্যনৰ সৈতে প্ৰাইচটো লৈছে 2,03,000 এণ্ড চামথিং কিন্তু যোৰহাটৰ ইয়াতকৈ অকণমান লেছ হয় আৰু চাগে কেইদিনমান মেবি আৰু বাঢ়িব যদি কোনোবাই ল'ম বুলি হৈছে এতিয়া কি হ'ল বেছি মানে লেট নকৰোঁ আৰু ঘৰলৈ লেট হৈছে কাৰণ পোহৰটো কমি আহিছে মেইন কথা আপোনালোকৰ DRL টো অলপ জ্বলাই দেখাই দিছোঁ এতিয়া চাওক সেইটো লুকছটো চাই লওক ৱাও মেন ডেটছ দ্য লুকছ পূৰা বিষ্ট লাগিছে হ'ল চলাই এটা এক্সপিৰিয়েঞ্চ মানে এতিয়ালৈকে ইমান চলোৱা নাই ন গতিকে ৰাইড এক্সপিৰিয়েঞ্চ ইমান দিব পাৰিম দুদিনমান চলাই লওঁ তাৰপিছত দি আছোঁ আৰু এতিয়া ঘৰলৈ যাব লাগে আৰু ঘৰত অলপ নিয়ম চিয়ম কৰিব লাগে আৰু এটা মানে ক্লাছডাল পূৰা লাইট আৰু V3 সমান ইমান হাউলিব নালাগে অকণমান তাতকৈ বেছি নহয় অলপ জাষ্ট লাইটাৰ প্ৰায় মোৰ যিটো স্পৰ্টছ বাইক চলোৱা অভ্যাস আছে গতিকে ইমান মোৰ একো প্ৰব্লেম হোৱা নাই মৰিয়নি গাইছ মৰিয়নি আগতে মানে V3খনক ইমান মানে ৰাতি হেডলাইটৰ থ্ৰ'টো ভাল নাছিলে কিন্তু এতিয়া মজা লাগিছে এতিয়া মানে পূৰা ধুনীয়া বহুত ভাল আগতকৈ মানে বহুত ইম্প্ৰুভ কৰিলে কেনেকুৱা লাগিছে মজা লাগিছে ভাল লাগিছে মই গাড়ীতে গৈছিলোঁ তাৰ আৰামত যাব পাৰোঁ অলপ ভাল লাগিছে নাই গোটেইখন কম গৈছিলে আৰু কুইক শ্বিফ্টাৰ আছে ট্ৰেকশ্যন কণ্ট্ৰল চব আছে য়েছ KYB ছাছপেনশ্যন আপছাইড ডাউন অলপ বেলেগ লাগিছে চলাবলৈ মানে গহীন লাগিছে প্ৰজেক্টৰটো বৰ ধুনীয়া লাগিছে দেই আপ এণ্ড ডাউন এইটোৱে হয় নেকি সেইটোৱে হয় গাইজ কালি মানে ভিডিঅ'টো এণ্ড কৰিব নোৱাৰিলে সেইকাৰণ আহি পাই মানে বহুত ভাগৰ লাগিলে চ' আজি ভিডিঅ'টো এণ্ড কৰিছোঁ আৰু এইফালে চাই লওক আমাৰ চবে চিনি পাই আগৰ পৰা দেখি আছে আৰু এয়া নিউ বেষ্ট মানে কেছটো কি নামকৰণ এটা কৰিব লাগিব আৰু চবে সকলোৱে মানে নিজৰ মটৰ লগাই নিজৰ মানে বাইকখনৰ নামটো ৰাখে গতিকে মই ৰাখিম বুলি ভাবিছোঁ আৰু কোনে কি নাম দিব বিচাৰিছে কমেণ্ট কৰি জনাম মই কিন্তু মনত এটা ভাবি লৈছোঁ কিন্তু এতিয়া ৰিভিল নকৰোঁ যেতিয়া সিমানে কথা যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনে লাইক কৰিব যদি চেনেল নতুন ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল কৰি দিব ধন্যবাদ বাই বাই জয় অসম